হেল্ল' গাইজ, উৰহি খাই কোনে কোনে ভাল পায়? মই এইফালে আজি ৰাতিপুৱাই উৰহি ফুলকবি আলু ভাজি বনালোঁ আৰু 2টা কণী বইল কৰিলোঁ। এয়া গৰম গৰম মাৰ ভাত, ঘৰৰ চাউলৰ নতুন চাউলৰ মাৰ ভাত। ছোৱালীকণে মই খাম এতিয়া। আৰু এয়া অকণমান চপ কুটিও খালোঁ। খাই পেলাই মই এফালে যাব ওলাইছোঁ, মানে পষ্টেলৰ ফালৰ পৰা আহোঁ, অলপ বিশেষ কাম এটা আছে, সেইকাৰণে ছোৱালীকণক নিনিওঁ, তাইক থৈ যাম। আৰু এইফাললৈ নগাঁও ফালে যোৱা গাড়ীবোৰ আহিছে, কিন্তু মই যাম পশ্চিম চাইডে। গাড়ীবোৰ আহাই নেদিছেনে। ফাইনেলি পালোহি আহি। আৰু এয়া কাম হৈ গ'ল মোৰ। আহিছোঁ ঘৰলৈ। নামঘৰ কাষতে ইয়াত দিছেনে এটা মৌবাহ, জুপি জুপি আহিছোঁ আৰু ঘৰ পালোহি। সিফালে ছোৱালী অকণমান মুখখন ফুলি আছে, তাইক নিনিলোঁ বাবে মনে মনে গ'লোগৈ, তাইক গম নোপোৱাকৈ। তাইক বোলো বৰ্তাহঁতক গছ কাটিছে, আহা চাবা বুলি মাতিছোঁ। ইয়া গছ কাটি আছে। তাইক আকৌ ককায়েকে মানে পিতাই চকা এটা বনাই দিলে, সেইটোকে চলাই লৈ ইয়া চলাই ফুৰিছে তাই। হাঁহিছে দেখিছে। আৰু এইফালে দৈ আৰু এইখিনিও গাখীৰখিনি দৈও ভৰাম, অলপ গৰম কৰিম। আৰু আগৰ দৈ আছিলে, এয়া খাই আছোঁ। আৰু এইফালে মাংস অকণ মই আহোঁতে লৈ আহিছিলোঁ, আৰু এয়া ধুমাধুম মাংস বনাইছোঁ। দুপৰীয়া এতিয়া 1টা বাজি গ'ল। ভাতকেইটা আৰু খাই লওঁ। এয়া বাঢ়ি ল'লোঁ ধুনীয়াকৈ। ছোৱালীয়ে মই বহিছোঁ, মাহঁতক টেবুলত দিছোঁ, আমি ভিতৰ ৰুমতে খাইছোঁ। এয়া ধুমাধুম ভাতকেইটা খাওঁ। কাম ধেৰ আছে, কাপোৰ অলপ ধুই থৈ গৈছিলোঁ, সেইখিনিও আনিবলৈ আছে।